হেল্ল' বন্ধুসকল, নিজৰ ইনষ্টাগ্ৰামৰ লিংক কেনেকৈ কপি কৰি আন এজনৰ ওচৰত শ্বেয়াৰ কৰিব পাৰিব। তো মই ভিডিঅ'টোৰ জৰিয়তে মোবাইল স্ক্ৰীনত মই আপোনাক দেখুৱাই আছোঁ। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বন্ধুসকল, মই পোনপ্ৰথমতে ইনষ্টাগ্ৰাম এপ্লিকেশ্যনটো অ'পেন কৰি ল'ম। অ'পেন কৰি লোৱাৰ পিছতে বন্ধুসকল মই নিজৰ প্ৰফাইলত যাম। নিজৰ এই প্ৰফাইলটো যে আছে ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰি নিশ্চয় দেখা পাইছে বন্ধুসকল, এডিট প্ৰফাইল বুলি লিখা আছে ইয়াতে মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছতে বন্ধুসকল ইয়াতে যেটো আছে ইউজাৰ নেমটো আপোনালোকৰ কপি কৰি ল'ব লাগিব। মই কপি কৰি ল'লো। লোৱাৰ পিছতে বন্ধুসকল এতিয়া ক্ৰোম ব্ৰাউজাৰত যাব লাগিব। ক্ৰোম ব্ৰাউজাৰত মই গ'লো। যোৱাৰ পিছতে বন্ধুসকল ইয়াতে লিখিব লাগিব HTTPS মই যেনেকৈ লিখিম সেনেকৈ লিখিব বন্ধুসকল, চাই থাকক। বন্ধুসকল এনেকৈ লিখি কিনে এনেকৈ লিখাৰ পিছত আপুনি যেটো ইউজাৰ নেমটো কপি কৰিছে সেইটো ইয়াতে পেষ্ট কৰি দিব লাগিব। তো বন্ধুসকল মই ইয়াতে পেষ্ট কৰি দিম। পেষ্ট কৰি দিলোঁ মই বন্ধুসকল। এতিয়া মই সাৰ্চ কৰিম। সাৰ্চ কৰাৰ পিছতে যদি ইনষ্টাগ্ৰামটো অ'পেন হয়, ইনষ্টাগ্ৰাম এপ্লিকেশ্যনটো যদি অ'পেন হয় ইয়াত, তেনেহ'লে আপোনালোকে ভাবিব যে আপোনাৰ ইনষ্টাগ্ৰাম লিংকটো হৈ গ'ল। তো বন্ধুসকল মই এতিয়া সাৰ্চ কৰিম। তো বন্ধুসকল চাই থাকক। বন্ধুসকল ইয়াতে ইনষ্টাগ্ৰাম এপ্লিকেশ্যনটো মোৰ অ'পেন হৈছে। তো বন্ধুসকল ইয়াত এতিয়া কপি কেনেকৈ কৰিব, মেইন কথাটো হৈছে এইটো। এতিয়া মই আপোনাক দেখাম যে কপি কেনেকৈ কৰিব। তো বন্ধুসকল ইয়াতে যেটো সাৰ্চ বাৰ আছে, সাৰ্চ বাৰখনত ইয়াতে ক্লিক কৰিব। সাৰ্চ বাৰত ক্লিক কৰি ইয়াতে যেটো আছে বক্সৰ নিচিনা, এইটো হয় URL ID কপি। এইটোত টিপিলে কপি হৈ যাব। তো বন্ধুসকল মই দেখুৱাইছোঁ। বন্ধুসকল ইয়াতে দবাব। বন্ধুসকল URL কপি হৈ গ'ল। মোৰ ইনষ্টাগ্ৰাম যেটো লিংক হ'ল ইয়াতে সেইটো কপি হৈ গ'ল। এতিয়া মই বেলেগক কেনেকৈ শ্বেয়াৰ কৰিম মই সেইটো দেখুৱাই আছোঁ। তো বন্ধুসকল মই এতিয়া আগতে যাম, হোৱাটছআপত যাম। হোৱাটছআপত গৈ ইয়াতে ষ্টেটাছ চেক কৰোঁ। মই ইয়াতে ষ্টেটাছত দিব পাৰোঁ নে নাই। বন্ধুসকল মোৰ লিংকটো মই ষ্টেটাছত দি দিলোঁ। এতিয়া লিংক এইটো হৈ গ'ল। এতিয়া যদি মই পঠিয়াই দিওঁ তেনেহ'লে হৈ যাব। তো বন্ধুসকল মই এতিয়া ইয়াতে ক্লিক কৰিলে নিশ্চয় মোৰ ইনষ্টাগ্ৰামলৈ গৈ পাম। তো বন্ধুসকল এইটোৱে হ'ল আজিৰ মেইন কথা। তো বন্ধুসকল যদি আপোনালোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই এতিয়ালৈকে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব, কিয়নো মই এনেকুৱা জেনুইন কণ্টেণ্ট লৈ আহি থাকিম। বন্ধুসকল মোৰ চেনেলত অকল জেনুইন কণ্টেণ্টহে পাব, কোনো ফেক নহয়। তো বন্ধুসকল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।